Good morning everyone, welcome to my YouTube channel. উঠিয়ে দেখিলোঁ ৰ'দটো ইমান চোকাকৈ ওলাইছে আৰু খিৰিকীখন খুলি দিছোঁ ৰুমটো অলপ ফ্ৰেছ হাৱা আহিবলৈ আৰু খিৰিকীখন খুলি চাবচোন দেই কেইটা মোলে ৰখি আছে পাৰ মই ইমান বেছি ভাল পাওঁ পাৰ আৰু এইকেইটা মোলে ৰখি থাকে ৰাতিপুৱা শুই উঠিয়ে খিৰিকীখন খুলিলে তেওঁলোক আহি যায় চাউল দিওঁ মই সদায় চাউলকেইটা খাব নেপালে সময়ত একদম টুকুৰিয়ে থাকিব খিৰিকীখনতে সো সিহঁতক মই চাউল দি লওঁ আৰু দেখিছেনে বতৰটো ইমান বেছি ৰ'দ এইকেইদিন তাৰপিছত এয়া মোৰ মৰ্ণিং ফেচটো ইমানেই বেছি ফুলি থাকে সো ফ্ৰেছ হৈ লওঁ আৰু এয়া ব্ৰাছ কৰি লওঁ মই ব্ৰাছ কৰিয়ে এইবোৰ এতিয়া মই পানী গৰম কৰিছোঁ ইয়াতে কেঁচা হালধি দি দিছোঁ কেঁচা হালধিৰ চাহ একাপ খাই লওঁ মই ৰাতিপুৱা আৰু মায়ে দি পঠোৱা পিঠাগুড়ি এখন পিঠা খাম জানেই চাগে আপোনালোকে এইখন পিঠা এই তাৱা পিঠা বুলি কয় আৰু কলা চাপৰি পিঠা বুলিও কয় বহুতে সো ইয়াত নিমখ অকণ আৰু পানী দি এনেকৈ ঘোল এটা বনাই লওঁ সো এইখিনি অকণমান সময় থৈ দিম 5 মিনিটমান আৰু চাওকচোন সকলোৱে বতৰটো ভাল হোৱাৰ কাৰণে কাপোৰবোৰ ধুইছে ভালো লাগিছে বতৰটো এনেকৈ ৰ'দ দি থাকিলে ভালো লাগে বাৰু কিন্তু গৰম আহিছে আৰু এয়া মোৰ হ'ল গৈ অলমষ্ট আৰু কালি ধোৱা কাপোৰখিনি পটককৈ জাপি লওঁ তেনেকৈ থৈ দিয়া থাকে যদি জাপি নথওঁ নহয় এনেকৈ চকীখনতে থৈ দিয়া তেনেকৈ ইউজ কৰা যায় পটককৈ জাপি লৈছোঁ এইফালে মোৰ টাৱা গৰম হৈছে এয়া মই ঢালি দিছোঁ অকণমান স্লাইট নিমখ আৰু পানী দি ঘোল বনাই থৈছিলোঁ আৰু অকণমান তেল দিছোঁ আৰু টাৱাখনত লাগি নধৰিবলৈ এতিয়া ঢাকি থ'ম 5 মিনিটৰ কাৰণে তাৰপিছত হৈ গ'ল মোৰ কলা চাপৰি পিঠা চেপলৈ নাযাব আৰু চেপ এনেও গোল নহয় আৰু এয়া মই বুন্দিয়াৰ লগত পৰিৱেশন কৰিছোঁ এইখন মোক মানে খুব ভাল লগা পিঠা আৰু প্ৰায় খায়েই সকলোৱে খায় বুলি ক'ব পাৰি তাৰপাছত ঔটেঙা দি মাছ বনাম বুলি ঔটেঙা এটা আনিব গ'লোঁ ৰুমৰ তলতে মোৰ বজাৰখন গতিকে ঔটেঙা এটা লৈ আহিলোঁ আৰু ঔটেঙাটো আনিছোঁ হয় কিন্তু কাটিবলৈ যে ইমান দিগদাৰ পাওঁ নহয় আৰু কোনে দিগদাৰ পায় বাৰু ক'বচোন ঔটেঙাটো কাটিবলৈ বহুত দিগদাৰ মানে আৰু ধুই পখালি কুকাৰত চিটি মাৰিবলৈ বহাই দিলোঁ এটা আলুৰ লগতে প্ৰায় মই ইয়াতে 3-4টা চিটি মাৰিম আৰু যোৱাকালি মাছ আনিছিলোঁ গতিকে এয়া কেৰাহীখন পাতি ইয়াতে মই অকণমান বগা সৰিয়হ দিছোঁ আৰু পিঁয়াজ কেইটুকুৰামান দি দিছোঁ বেছি ইয়াতে মছলা জাতীয় বস্তু একো দিব নালাগে ঔটেঙাৰ জোলত একদম লাইটকৈ খাই ভাল লাগে গৰমৰ দিনত মই টেঙা মাছ খাই বহুত ভাল পাওঁ আৰু এতিয়া অকণমান হালধি দি পিনে মই এতিয়া সেই উতলি থকা ঔটেঙাখিনি ঢালি দিম এয়া হৈ গ'ল ঢালি দিলোঁ অকণমান সময় উতলিব দিম আৰু এয়া প্ৰায় উতলিছে আৰু এতিয়া অকণমান উতলাৰ পিছত আকৌ মাছখিনি ঢালি দিম গেছটো বেছিকৈ নিদিওঁ আৰু এয়া যোৱাকালি ৰৌ মাছ লৈছিলোঁ 2 পিচ মাছ আৰু এটা মাছৰ মূৰ আছিলে মাছৰ মূৰটো ভাঙি দিম খুব ভাল পাওঁ মই এখন আঞ্জা আৰু আচলতে গৰমৰ দিনত মানে পেটটো ঠাণ্ডা হৈ থাকে ঔটেঙা খাই কোনে ভাল পায় জনাবচোন আৰু এইখন মোৰ দুপৰীয়াৰ সাজ আৰু ছানডে লাঞ্চ প্লেট সেয়া মই খাই লওঁ পটকতে ৰ'দ যে দিছে বাপৰে খাই লৈ অকণমান ৰেষ্ট লৈ মই খোজ কাঢ়িবলৈ গ'লোঁ অলপমান ওপৰতে আৰু এইখিনি আছিলে আজি মোৰ দিনটো বাই আকৌ লগ পাম